নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide এই বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছো ছাৰবিদসকল এই ভিডিঅ'টোত অহা 21 আৰু 22 নৱেম্বৰত অনুষ্ঠিত হ'ব লগা এক বিশেষ প্ৰশিক্ষণৰ ইনফৰমেশনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশনখিনি সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিশেষ ট্ৰেইনিংটোৰ বিষয়ে অৱগত হ'ব পাৰে ছাৰবিদসকল আমাৰ চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ সকলো ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'বোৰৰ পৰা উপকৃত হ'ব পাৰিছে যদিহে আপুনি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলো ছাৰবিদসকল এইখন হৈছে মৰিগাঁও জিলাৰ ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তথা ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ইনস্পেক্টৰ অফ স্কুলৰ তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি আৰু এই চিঠিখন জাৰি কৰা হৈছে 18/11/2022 তাৰিখে ইয়াৰ সাবজেক্টটো হৈছে ৰিগাৰ্ডিং ডিস্ট্ৰিক্ট লেভেল ৰিসোৰ্স পাৰ্সন ট্ৰেইনিং ফৰ ক্লাষ্টাৰ লেভেল এছএমসি মেম্বাৰ্স ট্ৰেইনিং অৰ্থাৎ আমাৰ ক্লাষ্টাৰ লেভেলত যি এছএমসি মেম্বাৰৰ ট্ৰেইনিং হয় সেই ট্ৰেইনিঙৰ সন্দৰ্ভত ৰিসোৰ্স পাৰ্সন সকলৰ ডিস্ট্ৰিক্ট লেভেলত দুদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু এই চিঠিখন মৰিগাঁও জিলাৰ অন্তৰ্গত প্ৰতিজন ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ প্ৰেৰণ কৰা হৈছে এই চিঠিখনৰ মূল কথাটো হৈছে যে আমাৰ ক্লাষ্টাৰ লেভেলত যি এছএমসি ট্ৰেইনিং অনুষ্ঠিত হয় সেই ট্ৰেইনিঙৰ সন্দৰ্ভত ৰিসোৰ্স পাৰ্সন সকলৰ দুদিনীয়া ট্ৰেইনিং অনুষ্ঠিত কৰা হৈছে অহা 21 আৰু 22 নৱেম্বৰ তাৰিখে মৰিগাঁও জিলাৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়ামত আৰু সময়টো হৈছে পুৱা 10:30 বজাৰ পৰা গতিকে প্ৰতিটো ক্লাষ্টাৰৰ ৰিসোৰ্স পাৰ্সন সকল তথা সিআৰসিসি সকলক এই বিষয়ে জনাবৰ কাৰণে এই চিঠিখন জাৰি কৰা হৈছে গতিকে ছাৰবিদসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনখিনি আপোনালোকৰ জ্ঞাতাৰ্থে শ্বেয়াৰ কৰিলো চাই থাকিব ইউটিউবত আমাৰ চেনেল dpinfoguide ধন্যবাদ